আৰম্ভণিতেই তোমাক এটা কথা কওঁ, এই পৃথিৱীখন অলপ বেলেগ ধৰণৰ। এই পৃথিৱীৰ মানুহবিলাক অলপ বেলেগ ধৰণৰ। আজিৰ দিনত তুমি কিমানখিনি কষ্টত আছা সেইটো কোনেও চাব নাহে। আজিৰ দিনত তুমি কিমানখিনি দুখত আছা সেইটোও কোনেও চাব নাহে। কিন্তু মন খুলি হাঁহি চোৱা, তোমাৰ হাঁহিত হিংসা কৰা মানুহৰ কোনো অভাৱ নহ'ব। সেইকাৰণেই তোমাক কওঁ, নিজক ভালে ৰখাৰ দায়িত্ব, নিজক সুখত ৰখাৰ দায়িত্ব নিজেই লোৱা। কাৰণ কোনেও তোমাক সুধিবও নাহে তুমি কেনে আছা, আৰু মন বেয়া থাকিলে কোনেও তোমাক ভালে ৰখাৰ দায়িত্ব নলয়। প্ৰিয় বন্ধুসকল, আমাৰ সকলোৰে দক্ষতা সমান নহয়, এই বিষয়ত বিন্দু মাত্ৰাও সন্দেহ নাই। কিন্তু আমাৰ সকলোৰে ওচৰত সমান সুযোগ আছে আমাৰ দক্ষতাক বৃদ্ধি কৰাৰ। গতিকে সময়ক অৱহেলা নকৰিবা। মনত ৰাখিবা, সময় তোমাৰ যিমানখিনি বন্ধু ঠিক সিমানখিনি শত্ৰু। তুমি যদি তোমাৰ সময়ৰ সঠিক ব্যৱহাৰ কৰা, তেন্তে ইয়াতকৈ ভাল বন্ধু এই পৃথিৱীত আৰু কোনো হ'ব নোৱাৰে। আৰু যদি তুমি তোমাৰ সময়ক অপব্যৱহাৰ কৰা, তেন্তে ইয়াতকৈ ডাঙৰ শত্ৰু এই পৃথিৱীত আৰু এটাও বিচাৰি নাপাবা। হয়, জীৱনত বাধা আহে। এই পৃথিৱীৰ সকলোৰে জীৱনত বাধা আহে। কিন্তু এই বাধা তোমাক ধ্বংস কৰিবলৈ নাহে, বৰঞ্চ তোমাৰ ভিতৰৰ শক্তিবিলাকক জাগ্ৰত কৰিব আহে। বাধাবোৰকো দেখাই দিয়া তুমিও কম কঠিন নহয়। মনত ৰাখিবা, সময় পাৰফেক্ট হৈ নাহে, সময়ক পাৰফেক্ট কৰি বনাই ল'ব লাগে। তুমি যদি সফলতাৰ আনন্দ ল'ব বিচৰা, তেন্তে সঠিক কামক নিৰ্ধাৰণ কৰিব লাগিব। তাৰ কাৰণ সঠিক কামত আনন্দ বেছি পোৱা যায়। আৰু হয়, ইমানখিনিৰ পিছতো কিছু অপূৰ্ণতা ৰৈ যাব। এই পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ জীৱন পাৰফেক্ট হ'ব নোৱাৰে। কিছু অপূৰ্ণতাটো থাকিবই, কিছু আকাংক্ষাটো থাকিবই। হয়, কিছু অপূৰ্ণতাই আমাক জীয়াই থকাৰ আশা বৃদ্ধি কৰে। গতিকে এনেকুৱা নাভাবিবা যে সকলো মনে বিচৰা ধৰণে হৈ যাব। নহয়, বেছি একো নালাগে। প্ৰতিদিন মাথো 1% কৰি নিজক উন্নত কৰাৰ চেষ্টা কৰা। বছৰ শেষত চাবা তোমাৰ পৰিৱৰ্তন 365% বৃদ্ধি হৈ গৈছে। গতিকে সফলতাৰ বাট চাব হ'লে নিজক পৰিৱৰ্তন কৰা, নিজৰ চিন্তাধাৰাক পৰিৱৰ্তন কৰা। চাবা সফলতাই তোমাৰ দুৱাৰত নক কৰি আছে। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল? ভাল লাগিলে লাইক কৰিব, কমেণ্টছ কৰিব আপোনাৰ মতামত, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।